ঠুস ঠুস খুরমা ঠুস 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 গাজর ঠুস 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 মিষ্টি ঠুস পয়সা নাই যদি ললিপপ ঠুস। ভাত হ'ল না ভাই? মোৰ দেৰি হৈ আছে। খালি মানুহটা যে আহিছে যে ভাত হোৱা নাই এখনো। হাতে তুলি দিছো এইহে লাহে লাহে হ'ব অলপ ৰ এখনো ভাতে হোৱা নাই, মোৰ ইমান দেৰি হৈছে। ৰাতিপুৱাৰ পৰা কিমান কাম কৰিলো ঘৰ ঝাৰু দিলো বাচন ধুলো হাত তুলি দিলো গৰুৰ গোহালি চাফা কৰিলো আমাৰ ক'ত গৰু গোহালি আছে? ৰ মই আনি আছো যা ভাত আনবি যা। ভাতিলে কিন্তু থেতেৰ বেতেৰ কৰি নানিবি, ধুনীয়া কৰি কাঁহী দেখান সাজাই আনবি। ৰ আনি আছো Matahari rupai. মই কি ৰাক্ষ নেকি এনেকে যে ভাতিটা সাজাই লৈ আহিছা? তই দেখোন কৈছিলি খালাং খিচিৰিংকে দাঙি ভালকে আনবি আগে আনবি আজি আনি দিছো পানী ক'ত পানী? পানী তো আনি আছো এতিয়া দেখোন তই খালী বটল লৈ আহিছা। অ খালি বটল লাগে আনি আছো লগৰ গিলাচ লৈ আহিবি। ইমান দৌৰ দৌৰকে বনালো খাল খানি মানে মই যাম ৰ মোৰ কামত যাব লাগে অ মানে কেইটা বাজিল এটা বাজিল কত কামখিনি কৰি যা ও গরম আছে না ধর ফ্যান আছে অলপ রেস্ট কর মই ভাত আনি দি আছো দাদা বিল এইটো দিদি চাহ খাবা ময়ে লৈ আহিলো আৰু ময়ে বিল দিব লাগে। দি চাহৰ বিলটাহে দিবি দিলি কি হইতে শ্বপিঙো কৰি দিলো মই, এইবাৰ চাহৰ বিলো দিব লাগে। সেইকাৰণেতো চাকৰি কৰা তিৰি পঠাইছো সেইটো মোৰ চনা মনা তই যদি এইখিনি মোৰ কাৰণে নকৰা তোক ইমান ভাল পাওঁ মই তো ইলা কথাইতো মোৰ বহুত ভাল লাগে। চ নহলে অলপ পাৰ্কৰ ফালে ঘূৰি আহো তুই যে মোৰ পিছত অলপ পইচা খৰচা কৰা মোৰো ভাল হয় ভাল লাগে মৰম তুমি আছে না মৰম মোৰ ভাণ্ডাৰ আছে সেইকাৰণে তোক মই ইমান ভাল পাওঁ না। আৰু 100 টকা দিবি মোৰ বিৰিজ আছে 200 টাকা দিলি अभी मजा आएगा ना भिड़ो। তোর পাছত মই ইমান লাগি থাকো বাচন ধুম কাপোৰ ধুম ঘৰ চাফা কৰো আৰু তুই ইয়াৰ পাছত লাগি আছা তোক এনেকা বুলি মই ভাবা নাই এনেকাতো মই হ'ব পালো হয় য মই মানে এনে ধেমালি কৰি আছিলো চেম চলতে ভালেতো দেখাত ভালে দেখেতো বঢ়িয়া চলতে দে যা তুমি ইফালে যা আমি ইফালে যাম চ
যাওঁ ৰুমত ফোন কৰিবি একেলগে যাম হ'ব হ'ব ফোন কৰিম দে মা